Hello everyone, welcome to a classroom. আজি আমি পঢ়িম ক্লাছ 8 ৰ 6.2 অনুশীলনীটোৰ অলৰেডি আমি অনুশীলনী 6.2 ৰ 1 নম্বৰ কোৱেশ্চন কেইটা সমাধান কৰিলো আৰু মই ভিডিওটোৰ লিংকটো ডেসক্ৰিপচন বক্সত দি দিম, তাত গৈ তোমালোকে চাব পাৰিবা। আজি আমি কৰিম অনুশীলনী 6.2 ৰে কোৱেশ্চন নম্বৰ 2 টো সমাধান কৰিবলৈ চেষ্টা কৰিম। কোৱেশ্চন নম্বৰ 2 সুধিছে তিনিটা পাইথাগোৰীয় ত্ৰিত্বয় উল্লেখ কৰা বুলি কৈছে। সো পাইথাগোৰীয় ত্ৰিত্বয়টো এটা কি হয়? সমকোণী ত্ৰিভুজৰ এটা বিশেষ ধৰ্মৰ ভিত্তিত আমি নিৰ্ণয় কৰিব পাৰোঁ। সমকোণী ত্ৰিভুজৰ ধৰ্মটো আছিলে যদিহে এটা সমকোণী ত্ৰিভুজৰ এনেকৈ ড্ৰ কৰোঁ, তো সমকোণী ত্ৰিভুজৰ ধৰ্মটো অনুসৰি কি হ'ব? সমকোণী ত্ৰিভুজৰ কৰ্ণৰ বৰ্গ আন দুটা বাহুৰ বৰ্গৰ সমষ্টিৰ সমান বুলি কৈছে। অৰ্থাৎ যদি মই এইটো বাহু এ বুলি ধৰোঁ, এইটো বি, এইটো চি, তেতিয়া কি হ'ব? এ স্কোৱাৰ প্লাছ বি স্কোৱাৰ সমান কি হ'ব? চি স্কোৱাৰ হ'ব। তো এইটো হ'ল পাইথাগোৰীয়ৰ এটা ত্ৰিত্বয় নিৰ্ণয় কৰিব পাৰোঁ এনেধৰণে। তো ইয়াতে কি হয়, আমি এটা বিশেষ সূত্ৰ প্ৰয়োগ কৰি কিনেও ইয়াক আমি নিৰ্ণয় কৰিব পাৰোঁ। তো ইয়াতে এটা সূত্ৰ দিয়া আছে 2p স্কোৱাৰ প্লাছ p স্কোৱাৰ মাইনাছ 1 হোল স্কোৱাৰ সমান p স্কোৱাৰ প্লাছ 1 হোল স্কোৱাৰ, য'ত pৰ মানটো কি হৈছে একতকৈ ডাঙৰ হ'ব আৰু এটা pটো কি হ'ব? এটা স্বাভাৱিক সংখ্যা হ'ব। তো আমি এইটো সূত্ৰত প্ৰয়োগ কৰিও আমি কি কৰিব পাৰোঁ? পাইথাগোৰীয় ত্ৰিত্বয়টো নিৰ্ণয় কৰিব পাৰোঁ। তো 2p স্কোৱাৰ মানে কি হ'ব? এইটো a স্কোৱাৰ বুলি ধৰিব পাৰোঁ, প্লাছ p স্কোৱাৰ মাইনাছ 1 হোল স্কোৱাৰটো b স্কোৱাৰ ধৰিব পাৰোঁ, p স্কোৱাৰ প্লাছ 1 হোল স্কোৱাৰটো আমি c স্কোৱাৰ বুলি ধৰিব পাৰোঁ। তো a স্কোৱাৰত যদি আমি a ৰ মানটো নিৰ্ণয় কৰোঁ, b ৰ মানটো নিৰ্ণয় কৰোঁ, c ৰ মানটো নিৰ্ণয় কৰোঁ, তেতিয়া আমি পাইথাগোৰীয় ত্ৰিত্বয়টো পাম। যদি চাওঁ 1 নম্বৰ, য'ত নেকি আমি p ৰ মানটো যদি 2 লওঁ, p ৰ মানটো যদি 2 লওঁ, তেতিয়া কি হ'ব? 2p ৰ মানটো কিমান হ'ব? 2p ৰ মানটো হ'বগে 2p, p ৰ মানটো আছে 2, 2 into 2 কিমান হ'ব? 4। তো এটা কি পালোঁ? আমি 4 পালোঁ। মানে অৰ্থাৎ এই a ৰ মানটো কিমান পাইছোঁ? আমি 4 পাইছোঁ। p স্কোৱাৰ মাইনাছ 1, তেতিয়া আমি কি কৰিম? p স্কোৱাৰ মাইনাছ 1 কৰিলে আমি কি পাম? b ৰ মানটো পাম। p স্কোৱাৰ মাইনাছ 1 কৰিলে p ৰ মানটো আছে 2, 2 যদি বৰ্গ কৰোঁ মাইনাছ 1 আছে, 2টোক বৰ্গ কৰিলে 4 মাইনাছ 1, তো 4 পৰা মাইনাছ 1 কৰিলে কিমান হ'ব? 3। তাৰপিছত p স্কোৱাৰ প্লাছ 1 হোল স্কোৱাৰ দিয়া আছে, p স্কোৱাৰ প্লাছ 1 হোল স্কোৱাৰ। তো ইয়াতে কি হ'ব? যদি চাওঁ p ৰ মানটো কিমান দিয়া আছে? 2 স্কোৱাৰ প্লাছ 1। তো ইয়াত আমি এইটো বৰ্গ কৰিব নালাগে, যিহেতু আমি c ৰ মানটোহে লাগে, 2 স্কোৱাৰ প্লাছ 1। চ' ইয়াক যদি আমি সমাধান কৰোঁ, 2 স্কোৱাৰ কৰিলে 4 হ'ব প্লাছ 1। ইয়াতে কিমান হ'ব? 4 স্কোৱাৰ কৰিলে 2টোক বৰ্গ কৰিলে অলৰেডি 4 পালোঁ, 4 প্লাছ 1 কিমান হ'ব? 5। পাইথাগোৰীয় ত্ৰিত্বয়টো হ'ব 4, 3 আৰু 5। তো আমি ইয়াত লিখিব পাৰোঁ যে পাইথাগোৰীয় ত্ৰিত্বয়টো হ'ব কিমান হ'ব? 4, 3, 5। অৰ্থাৎ যদি আমি কৰোঁ ইয়াতে 4 স্কোৱাৰ যদিহে কৰোঁ, ইয়াতে প্ৰমাণ কৰি যদি চাওঁ 4 স্কোৱাৰ প্লাছ 3 স্কোৱাৰ প্লাছ সমান কিমান হ'ব? 5 স্কোৱাৰ। যদি ইয়াত যদি চাওঁ 4 স্কোৱাৰ কৰিলে 16 হ'ব, প্লাছ 3 যদি বৰ্গ কৰোঁ 9 হ'ব, আৰু 5ক যদি বৰ্গ কৰোঁ 25। তো 16 প্লাছ 9 কিমান হ'ব? 25। তো এটা কি হৈছে এতিয়া কি হ'ব? a স্কোৱাৰ প্লাছ, অৰ্থাৎ a স্কোৱাৰ প্লাছ b স্কোৱাৰ সমান কিমান হৈছে? c স্কোৱাৰ আছে। চ' এইটো এটা হ'ব পাইথাগোৰীয় ত্ৰিত্বয়। আৰু এটা যদি চাওঁ, নেক্সটত যদি চাওঁ, ছেকেণ্ডত যদি লওঁ আমি p ৰ মানটো যদি 3 লওঁ, p ৰ মান 3 ল'লে কি হ'ব? তেতিয়া আমি কেনেকৈ উলিয়াম? আছিলে 2p স্কোৱাৰ প্লাছ p স্কোৱাৰ মাইনাছ 1 হোল স্কোৱাৰ সমান p স্কোৱাৰ প্লাছ 1 হোল স্কোৱাৰ আছিলে। তো আমি ইয়াতে অকল a স্কোৱাৰ যিহেতু মানটো উলিয়াব নালাগে, a ৰ মানহে উলিয়াব লাগে, সেইটো কাৰণে আমি কি কৰিম? 2pটো যদি চাওঁ, ইয়াত যদি চাওঁ p ৰ মানটো কিমান হ'ব? 3। তো 2 3 গুণ কিমান হ'ব? 6। আকৌ যদি চাওঁ p স্কোৱাৰ মাইনাছ 1, ইয়াত যদি চাওঁ p ৰ মানটো যদি 3 বহাওঁ, 3 স্কোৱাৰ মাইনাছ 1, তো এতিয়া কিমান হ'ব? 3 স্কোৱাৰ কৰিলে কিমান হ'ব? 9 মাইনাছ 1। তো 9 মাইনাছ 1 কিমান হ'ব? 8। ইয়াত যদি চাওঁ p স্কোৱাৰ প্লাছ 1, ইয়াতে যদি চাওঁ কি হ'ব? ইয়াত p ৰ মানটো আছে 3 স্কোৱাৰ প্লাছ 1, তো ইয়াত কিমান হ'ব? 3 স্কোৱাৰ কৰিলে 9 হ'ব প্লাছ 1, তো কিমান হ'ব? 9 লগত 1 যোগ কৰিলে কিমান হ'ব? 10। তো ইয়াত কি হ'ব? পাইথাগোৰীয় ত্ৰিত্বয়টো কি হ'ব? পাইথাগোৰীয় ত্ৰিত্বয়টো কিমান হ'ব?
ত্ৰিতয়টো হ'ব 6, 8 আৰু 10 আকৌ যদি চাওঁ থাৰ্ড কেছটোত যদি চাওঁ পিৰ মানটো যদি 4 লওঁ পিৰ মানটো যদি 4 লওঁ তেতিয়া কি হ'ব 2 পিৰ মান যদি উলিয়াওঁ 2 into 4 তেতিয়া কিমান হ'ব 2 4 গুণ 8 হ'ব আকৌ যদি চাওঁ পি স্কোয়াৰ মাইনাছ 1 তাত যদি উলিয়াওঁ পিৰ মানটো কিমান হ'ব 4 স্কোয়াৰ মাইনাছ 1 তেতিয়া কিমান হ'ব 4 স্কোয়াৰ কৰিলে 16 মাইনাছ 1 হ'ব তেতিয়া কিমান হ'ব 15 আকৌ যদি চাওঁ পি স্কোয়াৰ প্লাছ 1 তাত যদি চাওঁ তেতিয়া কিমান হ'ব 4 স্কোয়াৰ প্লাছ 1 তো তেতিয়া কিমান হ'ব 16 প্লাছ 1 তেতিয়া কিমান 16 প্লাছ 1 17 হ'ব তো পাইথাগোৰীয় ত্ৰিতয়টো কি হ'ব 8 15 আৰু 17 তো আমি এটাকে লিখিব পাৰোঁ পাইথাগোৰীয় ত্ৰিতয়টো হ'ব 8 15 17 নেক্সট এটা পাইথাগোৰীয় ত্ৰিতয় নিৰ্ণয় কৰিব লাগে যাৰ আটাইতকৈ সৰু পদটো কি হ'ব 10 সো আমি ইয়াতে পাইছিলো 2p স্কোয়াৰ প্লাস p স্কোয়াৰ মাইনাস 1 হোল স্কোয়াৰ সমান p স্কোয়াৰ প্লাস 1 হোল স্কোয়াৰ এটা পাইথাগোৰীয় ত্ৰিতয় নিৰ্ণয় কৰিব লাগে যাৰ আটাইতকৈ সৰু পদটো কিমান হ'ব 10 হ'ব অৰ্থাৎ এই পদটোৰ মান কিমান হ'ব এটা পদৰ মান কিমান হ'ব এনেকুৱা এটা পদৰ মান কি হ'ব একেবাৰে সৰুটো কিমান হ'ব 10 হ'ব তো এটা আমি কেনেকৈ উলিয়াব লাগিব এটা পদটো দিয়া আছে 10 অৰ্থাৎ 2p ৰ মান কিমান দিয়া আছে 2p ৰ মান আছে 10 তো এতিয়া আমি p ৰ ভ্যালুটো উলিয়াই ল'ব লাগিব 2p ৰ মানটো যদি কি হয় 10 হয় তেতিয়া কি হ'ব p ৰ মানটো কিমান হ'ব 10 বাই 2 ভাগৰ 10 তেতিয়া কিমান হ'ব 2 5 গুণ 10 তো p ৰ মান কিমান হ'ব 5 তো এতিয়া আমি বাকি দুটাৰ মান উলিয়াব লাগিব এটাৰ মান পালৈ আমি 10 বাকি দুটাৰ মান উলিয়াব লাগিব p স্কোয়াৰ মাইনাছ 1 তো বাকিটোৰ মান কিমান হ'ব p স্কোয়াৰ মাইনাছ 1 হ'লে p ৰ মানটো আছে 5 বৰ্গ কৰিব লাগিব ইয়াত মাইনাছ 1 5ক বৰ্গ কৰিলে 25 হ'ব এটো মাইনাছ 1 কিমান হ'ব 24 আৰু যদি চাওঁ p স্কোয়াৰ প্লাছ 1 তো p স্কোয়াৰ প্লাছ 1 হ'লে p ৰ মানটো কিমান আছে p ৰ মানটো আছে 5 স্কোয়াৰ প্লাছ 1 তো 5ক বৰ্গ কৰিলে 25 হ'ব প্লাছ 1 তো 25 প্লাছ 1 26 এতিয়া কি হ'ব যেহেতু পাইথাগোৰীয় ত্ৰিতয় হ'ব পাইথাগোৰীয় ত্ৰিতয় এটা হ'ব 210 মানে 2p ৰ মানটো কিমান পাইছো 10 আৰু p স্কয়াৰ মাইনাছ 1 ৰ মান পাইছো 24 অৰ্থাৎ a স্কয়াৰ a ৰ মান কিমান পাইছো 10 আৰু b স্কয়াৰ b ৰ মানটো কিমান পাইছো 24 আৰু p স্কয়াৰ প্লাছ 1 বা অৰ্থাৎ c স্কয়াৰ c ৰ মানটো কিমান পাইছো 26 তো পাইথাগোৰীয় ত্ৰিতয়টো কিমান হ'ব পাইথাগোৰীয় ত্ৰিতয়টো হ'ব 10 24 26 সো এইকেইটা হ'ব পাইথাগোৰীয় ত্ৰিতয় য'ত নেকি আটাইতকৈ সৰু পদটো কিমান হ'ব 10 তো আজিৰ ভিডিওটো আছিলে ইমানখিনিয়ে যদি ভিডিওটো চাই ভাল পালা প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা থেংক ইউ